মই আজি এটা আপোনালোকক বিশেষ বস্তু দেখুৱাব বিচাৰিছোঁ আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো। এয়া হাজবেণ্ডে এটা হাঁহ লৈ আহিছে, আমি আজি হাঁহৰ মাংস খাম বুলি ভাবিছোঁ। আৰু চাওক এয়া হাঁহজনী, এয়া হাঁহজনী নে হাঁহটো মই নাজানো। এয়া চাওক এই হাঁহ লৈ আহিছে আৰু আজি হাঁহৰ মাংস খাম। আপোনালোকক কেনেকৈ বনাওঁ বা কি কৰোঁ দেখুৱাব মানে চেষ্টা কৰিম, আৰু কেনেকৈ বনাব লাগে নাজানো। আৰু আপোনালোকে যোনে যোনে হাঁহৰ মাংস ভালদৰে বনাব জানে মোক কমেণ্টত জনাবচোন। তাই হাঁহটো চাফা কৰি আছে আৰু হাঁহটো চাফা কৰা হোৱাৰ পিছৰখিনি মই আপোনালোকক দেখুৱাই আছোঁ। বলক আপোনালোকে মোৰ লগত চাই থাকক। মিষ্টাৰে হাঁহৰ মাংস নাখায়, সেইকাৰণে মিষ্টাৰলৈ মাছ আনিছে আৰু এয়া মই মাছ ফ্ৰাই কৰি আছোঁ। আপোনালোকক দেখুৱাই দিছোঁ। এয়া চাওক, এয়া মই মাছ ফ্ৰাই কৰি আছোঁ। তাৰপিছতে বনাই দিম হাঁহৰ মাংসখিনি, সেইখিনিও আপোনালোকক দেখুৱাম আৰু মোৰ লগত চাই থাকক। চিলি ফিছ বনাবৰ কাৰণে আলু লৈছে, পিঁয়াজ আৰু এয়া বিলাহী আৰু এই মাছ ফ্ৰাই কৰি থৈছে আৰু এয়া হৈছে মছলা ভাজি আছে, এতিয়া বনাব আৰু বাকীখিনি দেখুৱাইছোঁ, চাই থাকক। চিলি ফিছ হৈ গ'ল, মানে তেনেকৈ বনোৱা নাই, চিম্পুল কৰি বনাইছে যিহেতুকে মানে ঘৰতে খাম সেইটোৰ কাৰণে। আৰু এয়া হৈ গ'ল আৰু চাই থাকক বাকীখিনি। এইখিনি যোগাৰ কৰি লৈছোঁ। এয়া আদা নহৰুৰ পেষ্ট, এয়া পিঁয়াজ আৰু এয়া বিলাহী, এয়া মাংসখিনি আৰু অমিতা, আলু, বৰ ধনিয়াৰ পাত গোটেইখিনি যোগাৰ কৰি লৈছোঁ। কাৰণ অমিতা দিছোঁ কি কাৰণত, হাঁহৰ মাংসত অমিতা দিলে বোলে বেছি সোৱাদ হয় আৰু সেইটোৰ কাৰণে অমিতা দি দিছোঁ। আৰু এতিয়া বনাম, আপোনালোকে চাই থাকক। এয়া মই মাংসখিনি বনাই আছোঁ। এয়া খৰিত বনাইছোঁ। আলহী আহি পালে আৰু আলহী আহি পোৱাৰ কাৰণে মই বাকীখিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। তাৰ কাৰণে মোক প্লিজ আপোনালোকে যাতে ক্ষমা কৰি দিয়ে আৰু মই পিছলৈ মানে গোটেইখিনি ভালদৰে দেখুৱাবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম। বাই বাই।